নমস্কাৰ, মই পম্পী আপোনালোকলৈ মোৰ মৰম আৰু শ্ৰদ্ধা নিবেদিছোঁ আৰু লগতে আজি শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকলৈ। আশা কৰিছোঁ বাবাই আপোনালোকৰ মনোবাঞ্ছা পূৰণ কৰক আৰু আপোনালোকৰ জীৱনটো সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰিপূৰক। আৰু এইখিনিতে আমাৰ উদযাপন সমিতিৰ বাবে এটা জোৰকৈ হাত চাপৰি বিচাৰিম সকলোৰে পৰা। ইমান এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে আপোনালোকৰ বাবে আয়োজন কৰিছে আৰু লগতে মোকো নিমন্ত্ৰণ জনাইছে। বহুত বহুত ধন্যবাদ সকলোলৈ। ঠিক আছে, কথাৰে বেছি দীঘলীয়া নকৰোঁ, আৰম্ভ কৰিব লৈছোঁ আজিৰ অনুষ্ঠান আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। হ'বনে? বঢ়িয়া। ঠিক আছে, পোনপ্ৰথমে কেইটিমান কালজয়ী গীতেৰে আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যিসকলে জানে গীতবোৰ আমাৰ লগত গাই গ'লে ভাল লাগিব একেলগে। অলপমান মিহি হাত চাপৰিবোৰ দেখিলে ভাল লাগিব একেলগে। বঢ়িয়া। অলপ ভলিউমটো দিব।
আমাৰ গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি অনা অতিথি শিল্পী পম্পী বৰবীক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক সন্ধ্যাৰ সেক্রেটারি আমার কালচার সেক্রেটারি প্রকাশ রায় এখানে ফুলাম গামোচারে সম্বর্ধনা জানাব প্রকাশ রায় বহুত বহুত ধন্যবাদ